গুড মৰ্ণিং ভিউৱাৰ্ছ, মই ধ্ৰুৱ আৰু আপোনালোকে চাই আছে মোৰ চেনেল অসমীয়া ল'ৰা। আজি ৰাতিপুৱাই আমি ওলাই আহিছোঁ হাফলঙলৈ। হাফলং মানে কি, আজি যামেই হাফলং চিয়'ৰ। আৰু বহুত দিনৰ পৰা হাফলং যামকৈ কৰি আছিলোঁ। আজি ফাইনেলি চব প্লান হৈ গ'ল। আজি এতিয়ালৈকে আমি এঘণ্টামান চলালোৱেই, এঘণ্টা নহয় 45 মিনিটমান চলাইছোঁ। বহুত দূৰ আহিয়ে গ'লোঁ আমি। এয়া বাইক পূৰা ৰেডি, দুজন আহিছোঁ আৰু এজন আছে বেগ চেগ লৈ ৰেডি। ৰাস্তা বহুতেই বেয়া, এতিয়া ভাল ৰাস্তা পাইহে মই কেমেৰাটো অন কৰিছোঁ। তাৰ আগতে যেনেকুৱা ৰাস্তা আছিলে মই আৰু কেমেৰা অন কৰিবলৈ সাহস কৰা নাই, ইমান বেয়া ৰাস্তা। সেই তাত দেখিছে, সেইকণতে এই পূৰা বেয়া ৰাস্তা। এইকণ জাষ্ট এইকণৰ পৰা ভাল ৰাস্তা আৰম্ভ হৈছে, ইমান বেয়া ৰাস্তা। তো যি নহওক, আজি ফাইনেলি হাফলং যোৱা হ'ব আমাৰ। মে বি ইয়াৰ পৰা আমি ঘূৰি নাযাওঁ, মানে ছেইম ৰাস্তাৰে আমি আকৌ শিলচৰ ঘূৰি নাযাবও পাৰোঁ, কিজানিবা মেঘালয় হৈ যাব পাৰোঁ। কাৰণ মেঘালয়ৰ ৰাস্তাটো মোৰ বহুত বেছি ভাল লাগে চলাই, আৰু সিফালে হাইফাই ৰাস্তা হয়। কিন্তু ইফালে ৰাস্তাটো জানো কিয় ইমান শ্ল' প্ৰগ্ৰেছ, ইমান লাহে লাহে বনাই আছে। স্মল ৱাটাৰ ক্ৰছিং লাডাখ। আমি অলৰেডি অলপ বেয়া ৰাস্তা পালোঁ, পাই পেলাই এতিয়া ভাবিছিলোঁ ভাল ৰাস্তা পালোঁ আৰু বুলি, কিন্তু দেখিছোঁ আকৌ বেয়া ৰাস্তা আৰম্ভ। মানে লাহে লাহে যাব লাগিব, নহ'লে শ্লিপ মাৰিব। ডাঙৰ হিমালয়ান হ'লে মানে চকাকেইটা অলপ ডাঙৰ ডাঙৰ থাকেতো, হিমালয়ান শ্লিপ নাখাব। কিন্তু আমাৰতো বাইক শ্লিপ খাই যাব পাৰে। ৰয়েল এনফিল্ড হ'লে কি হ'ল, মোৰতো মেটিঅৰ হয়, নট মেড ফৰ দিছ পাৰ্পাছ। लैंडस्लाइड जोन। रास्ता तो खराब है, ये काफी नहीं है, अभी लैंडस्लाइड भी होगा। अच्छा ठीक है। এয়া চাওক, অকণমান পানী পৰাৰ কাৰণে এইখন জেগা কেনেকুৱা বোকা হৈছে। যদি এনি টাইম বৰষুণ দি থাকিলে এইখন লেণ্ডশ্লাইড জোন হয়। এই যে ধূলি উৰুৱাই উৰুৱাই যায় ন, সেইটো কথা মোৰ ভাল নালাগে। চাওঁগে, ক্ৰছ কৰিলোঁ। এইটো কেনেকৈ যাম? উঠি যাব। এইটো আপোনালোকে দেখিছে, এইটো চাপৰ নিচিনা লাগিছে, কিন্তু কেমেৰাত কিমান ওখ নাজানো, বহুত ওখ মানে এইখন। তামাম আপ। চাহ আছে নেকি? চাহ চাই হে কিয়া চাই হে হগা দে দো। ৰাতিপুৱা একো নোখোৱাকৈ ওলাই আহিছোঁ। তাই কৈছিল মোক চাহ বনাই দিওঁ বুলি, মই বোলো নালাগে, কষ্ট কৰিব কাৰণে তুমি কৰি থাকা। তামোল গছ, চুপাৰী গছ বুলি কয় বৰাকভেলীত, আৰু মইতো তামোল গছ বুলি কওঁ, কাৰণ যিহেতুকে ডাইৰেক্ট চুপাৰী নালাগে, তাত তামোল লাগে, তামোলৰ পৰা আকৌ চুপাৰী হয়। এয়া চাওক, মোৰ ভৰিত পূৰা বোকা, কেনেকুৱা পাৰ হৈ আহিছোঁ। কেমেৰা অন নাছিল, এনেকুৱাই ৰাস্তা হাফলঙৰ, আৰু কি কৰিম। मौज कर दी, वाह बेटा वाह। मौज कर दी। আর একটা আছে, এতিয়া আৰু অলপমান বোলে বেয়া ৰাস্তা, চাওঁ। এইফালেদি গুচি যাওঁ চাইডেদি। पूरा लेतरा बुका। जय एनफिल्ड बाबा की। দেৱজ্যোতি খোজকাঢ়ি খোজকাঢ়ি আহি আছে। বোকা ভৰি চাওক। মই চাইডত ৰখাওঁ। এইটোকে কয় হাফলং। এতিয়া বৰষুণ নায়েই, বৰষুণ নাই, তথাপি ৰাস্তাৰ অৱস্থা এনেকুৱা। কিমান দিনৰ পৰা বৰষুণ নাই, ৰ'দ, তাৰপিছতো এনেকুৱা অৱস্থা। যাওঁতে মেঘালয় হৈ গুচি যাম, বৰষুণ দিলেতো এইটো আৰু বেছি বেয়া হৈ যাব। আৰু আছে নেকি? বহি যা বহি যা।
কিমান খোজকাঢ়ি থাকিবি বহি যা এনেকৈ গুচি যাম আৰু কষ্ট কৰি এই এইটো কি হ'ল অঁ আৰু নাই নেকি অৰে বাবা এয়া চাওক ৰাস্তাৰ অৱস্থা হাফলং ক্ৰুজাৰবিলাক কেনেকৈ যায় ৰে কেপিটেল ট্ৰেভেলছৰ গাড়ী ইফালে কেনেকৈ আহিলে অঁ তো সেইটো আছে বাইকটো গুচি যাম বাৰু যেনেকৈ হ'লেও মইতো ৰেডিয়ে আছোঁ এতিয়া এইকণ জেগা কিমান বা পানী मानना पड़ेगा यार रास्ता तो बहुत ही চাই লওক ৰাইজ কোনোবাই বাইক লৈ আহিব বিচাৰে যদি নাহিব বাইক লৈ নাহিব আপোনালোকে চাই আছে মোৰ চেনেল অসমীয়া ল'ৰা কেনেকুৱা ৰাস্তাত আহিছোঁ চাওক ইমান কষ্টৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰিব এইখন কিমান আছে নাজানো ইয়াত তথাপি গুচি যাওঁ কিমান হ'ব হ'ব যি হ'ব জোতা পূৰা ডুবি গৈছে জোতা পূৰা ডুবি গ'ল আৰু নাহোঁতে ভাবলাম হয় এনেকুৱা ৰাস্তা লাডাখতো নাই বাইকৰ অৱস্থা চাওক ক'লৈকে পানী গৈছেগৈ চকা পূৰা ডুবি গৈছে দেৱজ্যোতি আহি আছে এইফালৰ পৰা বোকা ৰাস্তাখিনি পাৰ হৈ আহিলোঁ মানে য'ত বোকা আছিল তাত পাৰ হৈ আহিলোঁ এতিয়া কৈছে এইটো ৰাস্তা বোলে পূৰা ধুনীয়া মানে অলপ দূৰলৈকে ধুনীয়া তাৰপিছত আকৌ বেয়া ৰাস্তা পাম কিন্তু বেয়া ৰাস্তা পালেও মানে এনেকুৱা বোকা য'ত টায়াৰ মানে ফাঁচি যায় এনেকুৱা ৰাস্তা আৰু নাপাওঁ মানে বেয়া ৰাস্তা পাম কিন্তু ইমান বেয়া ৰাস্তা নাপাওঁ ইয়াত সেইটো কাৰণে অলপ সময় ৰখিলোঁ আমি তাৰপিছত ভাল ৰাস্তাটো অলপ চাই লওঁ কেনেকুৱা হয় ভাল ৰাস্তা বহুত সময় ভাল ৰাস্তা দেখা নাই মানে ভাগৰ লাগি গৈছেগৈ চলাওঁতে ইমান এক্সিলেটৰ দিওঁতে হাত বিষাই গৈছেগৈ ইমান বোকা মাজে মাজে যাবই নোখোজে কিন্তু যি নহওক আমি বেয়া ৰাস্তা পাৰ কৰি আহিলোঁ তাৰ বাবে নিজকে মানে প্ৰাউড ফিল কৰোঁ যে এই বেয়া ৰাস্তাখিনি পাৰ হৈ আহিব পাৰিছোঁ এতিয়া আৰু ভাল ৰাস্তা পাম ভাল ৰাস্তাৰে গৈ থাকোঁ কিন্তু চেইনডালৰ বহুত বেয়া চাউণ্ড কৰিছে ক'ৰবাত যদি
ৱাছ চেণ্টাৰ এটা পালোঁ হয়, ধুৱাই ল'লোঁ হয়, ধুৱাই পেলাই অলপ পানী চানী মাৰি অলপ মবিল ঢালি দিলোঁ হয় চেইনত, তেতিয়া চাউণ্ডটো কমিলে হয়। কিন্তু এতিয়া এনেকৈ যাব লাগিব, একদম এনয়িং হয় এনেকুৱা চাউণ্ড লৈ পেলাই যোৱাটো। উপায় নাই আৰু কি কৰিম। আপোনালোকে চাই থাকিব মোৰ চেনেল অসমীয়া ল'ৰা। আমি গৈ আছোঁ হাফলঙলৈ, মই আৰু দেৱজ্যোতি। জাহাজী কল মোৰ ফেভৰেট কল হয় এইটো। তো এয়া আমি হাৰাংগাজাও পাৰ হৈ পেলাই এটা জেগা পাইছোঁহি। তাতে অকণমান ৰখি পেলাই মই ORS এটা খাই লওঁ, বহুত ভোক লাগিছে। ৰিজাৰ্ভবোৰ গৈ আছে, বোকা ৰাস্তাবোৰ পাৰ হৈ আহিলোঁ, এতিয়া ভাঙা ৰাস্তা পাইছোঁ। তাৰপিছত কি পাওঁ নাজানো। আৰু কিतना দূৰ হে দিদি यहाँ से हाफलং? 2 ঘণ্টা। বাপৰে, ৰাস্তা অলপ আগত ভাল আছে বুলি কৈছে, এতিয়া অলপ বেয়া ৰাস্তা পাম, কিন্তু তাৰপিছত ভাল ৰাস্তা পাম বুলি আশা এটা কৰিলোঁ। তেওঁলোকেতো কয়, বহুতে কৈ থাকে ভাল ৰাস্তা আছে, কিমান আছে নাজানো। ইয়াত এটা মন্দিৰো আছে, কি মন্দিৰ এইটো? ওম নমঃ শিৱায়, শিৱ মন্দিৰ। চাওক শিৱ মন্দিৰ। বহুত ভাগৰ লাগিছে, মুখ পূৰা ক'লা হৈ গ'ল। ক'লা চলা বাদ দিয়ক আৰু গৈ পেলাই ফেচ ৱাছ কৰিব লাগিব। জোতাৰ অৱস্থা চাওক, জোতা চাওঁ, তোৰ জোতা কি হৈছে? ইয়াৰ জোতাৰ অৱস্থা চাওক। মেৰা জোতা দেখো কিয়া হোৱা হালত। তো হ'ব আৰু একো নাই, যাওঁ আৰু খালোঁ। পইচা দিলি তে গৈ থাকোঁ। আজি একচুৱেলি হিউমিডিটি বেছি আছে আৰু বাইকখন চলালে বতাহ লাগে, তেতিয়া ভাল লাগে অলপ। এই যে এতিয়া ভাল ৰাস্তা দেখিছে, আমি এয়াহে পাইছোঁ ভাল ৰাস্তা, কিন্তু আকৌ বেয়া ৰাস্তা পাম জানো? ভাল ৰাস্তা অকণমানে থাকে, তাৰপিছত আকৌ বেয়া হৈ যায়। কেমেৰাটো মই অলপ সময় চাৰ্জত দিলোঁ গাড়ীতে, বাইকতে চাৰ্জত দিলোঁ ইয়াত। তো এতিয়া অলপ ভাল লাগিছে চলাই। হাতখন মানে পূৰা বিষাই গৈছেগৈ মোৰ। আজি গ্লভছ পিন্ধি আহিছিলোঁ কাৰণে পূৰা ৰঙা পৰি গৈছে ভিতৰত। ভইচ কোৱালিটি মোৰ ইমান ভাল নাহিব, কাৰণ মাইক এডাপ্টাৰটো মই কিনা নাই GoProৰ, আৰু GoProটো আপোনালোকে জানে মাইক এডাপ্টাৰ নলগোৱাকৈ একো মাইকে ছাপৰ্ট নকৰে, একো পৰ্ট নাই মাইক লগাবলৈ। যিটো Type-C পৰ্ট আছে, Type-C পৰ্টতো চাৰ্জাৰ লাগে খালি, আৰু এটা মিনি HDMI আছে, সেই তাতেই লাগিব মাইক এডাপ্টাৰটো কিজানি। মহ বফেল্লো পলাইছে আমাক দেখি, নেখেদিলে হ'ল খালি। জংলীটো নহয় বাৰু, এষ্টিমেটেড টাইমতকৈ বহুত বেছি পিছত চলি আছোঁ মই, কাৰণ বাইকখন মোৰ অৱশ্যে বাইক কিনা 2 বছৰ হৈ গ'ল, আৰু টাৱাং মেঘালয় ঘূৰোঁতে টায়াৰটো অলপ বেয়া হৈ গৈছে, পিছফালৰ ৰিয়াৰ টায়াৰটো বেয়া হৈছে। চ' মানে কি টায়াৰ লাইফটো কমি গৈছে, তাৰ গ্ৰিপবিলাক কমি গৈছে, সেইটো কাৰণে শ্লিপ মাৰিব বুলি মই ভয়ে লাহে চলাই আছোঁ। 1 নম্বৰত লগাই এয়া ওপৰত উঠাব লাগিব। য়েছ, চাওক এয়া ৰাস্তা। আপোনালোকে অসম চৰকাৰক ইয়াৰ পৰাই ৰিকুৱেষ্ট কৰিলোঁ, প্লিজ ৰাস্তাটো বনাই দিয়ক। আৰু 8 কিলোমিটাৰ আছে। তো এইফালে গ'লে মানে আমি ক'ত পাই যাম, হেৰি ন, তেজপুৰ যাবলৈ হ'লে মানে লামডিং চামডিং ইফালে, আৰু হাফলং ইফালে। আমি আহিছোঁ পিছফালৰ পৰা। बहकी सभी जुबां हैं, हम हैं हजारों में, अब की कमी जरा है,
हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। ऐसी जिंदगी हम छिप छिपाए, हम नहाए हम नहाए, ऐसी जी छिप छिपाए, ऐसी जी हम न पाए, ऐसी जिंदगी हम छिप छिपाए, हम नहाए हम नहाए, ऐसी जी छिप छिपाए, ऐसी जीत हम न पाए। ऐसी जीत ना छिप छिपाए, ना छिप छिपाए, ना छिप छिपाए, ऐसी ना छिप छिपाए, ना छिप छिपाए, ना छिप छिपाए। হাফলং আহি পালোঁ, এতিয়া মোৰ বাইকখন ধুৱাই আছোঁ, বাইকখন ধুই আছে আৰু জনজ্যোতি বহি আছে ইয়াত। জোতাযোৰ ধুলোঁ মই, ধুই পেলাই সেই তাত মেলিব দিছোঁ, মোজাযোৰ তাতে মেলিবলৈ দিছোঁ। মানে বহুত ভাগৰ লাগিছে আজি, মুখটো ধুই ল'লোঁ অলপ। ইমান লেতেৰা লাগি আছে নিজকে, ইমান ধূলি বালি, বাপৰে ইমান লেতেৰা ৰাস্তা। ইমান বেয়া ৰাস্তা মই কেতিয়াও পোৱা নাই আৰু ভৱিষ্যতে নাপাওঁ, কাৰণ মই ইফালেদি নাযাওঁ আৰু মেঘালয়দি ঘূৰি যাম গ'লে মানে ইফালেদিতো আৰু নাযাওঁ। ইমান লেতেৰা ৰাস্তা, বাইকখন মানে পূৰা পানী সোমাই গৈছেগৈ, চাইলেঞ্চাৰত পূৰা বোকা সোমাই গৈছেগৈ। কেনেকৈ উলিয়াইছে এইখিনি এতিয়া। বাপৰে এই ৰাস্তাটো ইমান বেয়া, স্কটলেণ্ড অফ আছাম বুলি কয় আৰু এনেকুৱা বেয়া ৰাস্তা ভাল কথা নহয়। এইটো বনাব লাগে চৰকাৰে ৰাস্তাবোৰ, অলপ ক্ষীপ্ৰতাৰে কামবোৰ কৰিলে ভাল হয়। বাইকখন ধুই আছে, এতিয়া আমি তাৰ ভিনদেউকৰ ঘৰত যাম। ভিনদেউকৰ ঘৰত গৈ পেলাই অলপ কিবা কিবি চাম। 3টামান বজাত আমি ওলাই যাবলৈ চেষ্টা কৰিম, অলপ ফুৰিবলৈ কাৰণে। কি পাৰোঁ টাউনৰ মাজতে চাই থাকিব অসমীয়া ল'ৰা। তো আজিলৈ আহোঁ, আজিৰ ব্লগটো ইমানেই। শিলচৰৰ পৰা ওলাই পেলাই ইয়ালৈকে কেনেকৈ আহিলোঁ, এইটোৱেই আজিৰ ব্লগ।